হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা। আপোনালোকে দেখিছেনে কি ধুনীয়া পৰিৱেশ, চাৰিওফালে পাহাৰৰ মাজত আছোঁ আৰু বিৰাট ধুনীয়া পৰিৱেশ। একচুৱেলি আমাৰ অসমখনে হ'ল ছুইজাৰলেণ্ড, হয় নহয়? আমাৰ অসমৰ ছুইজাৰলেণ্ড নিচিনা। গতিকে ইয়াতে আমাৰ অফিচৰ বাহিৰত এইটো মানে হেৰি আৰু ফুটবল খেলিব পাৰি। ইয়াতে আমি ফুটবল খেলিম, তাৰপিছত ইফালে ৰাউণ্ড দিব যাম, মানে ফুৰিব যাম সন্ধিয়া পৰত। দেখিছেনে গাইজ কি ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে আমাৰ অসমতে থাকি। একচুৱেলি বহুত বছৰৰ মূৰত আমাৰ অসমত ধুনীয়া এটা প্লেচমেণ্ট লৈ ইয়াতে আছোঁ, বহুত ভাল লাগিছে আৰু ইয়াত থাকি তেনেকৈ আৰু। গাইজ, মই ভাবিছিলোঁ ইউটিউব চেনেলটোত ভিডিঅ'বিলাক ৰেগুলাৰ দিম বুলি, কিন্তু অৱস্থা এনেকুৱা হৈছে ভিডিঅ' বনাবই ভাল নালাগে মানে। সেইকাৰণে ভিডিঅ'বিলাক নবনাওঁ আজিকালি, কি কৰিম আৰু তেনেকুৱা কথা। আমাৰ অসমখনত যিখিনি সুখ আছে সেইখিনি দুখো আছে। যেনে ধৰা হ'ল, এতিয়া আপাৰ আচামৰ ফালে কেতিয়াও বানপানী হোৱা নাছিল, কিন্তু হঠাতে যি বানপানী হ'ল, সেই বানপানীত মানে একদম মানে মানুহৰ চলা একদম দিগদাৰ হৈ গৈছে। খোৱা পানীৰ বিশেষকৈ অভাৱ হৈছে, কাৰণ খোৱা পানীটোৱে মানুহৰ জীয়াই থকা এটা হেৰি। গতিকে পানীটোৱে যদি নাথাকে তেতিয়া মানুহৰ বেমাৰ হোৱাটো একদম 100% চিয়'ৰ। চাফা পানী খাব নাপালে মানুহৰ বেমাৰ হ'বই তেনেকুৱা। গতিকে ভগৱানে অলপ চকু মেলি চাওক আৰু তাৰে কামনা কৰিছোঁ, কাৰণ নহ'লে আকৌ যাতে এনেকুৱা পৰিৱেশ হৈ উঠে চাৰিওফালে, তাৰে কামনা কৰিলোঁ আৰু। একচুৱেলি গাইজ, কথাটো হ'ল এতিয়া মানে এইবিলাক পৰিৱেশ মানে দেখাবলৈও ভাল নলগা হ'ল, কাৰণ আমাৰ যি অৱস্থা হ'ল, মানে যি দুখ লগা অৱস্থা, মানে কি ক'ম গাইজ। মানে এতিয়া ভগৱানক প্ৰে কৰি ভাগৰি যোৱাহান হৈছে আৰু ভগৱানেও চকু মেলি নাচায় আৰু মানে। চ' সেইটোৱে, মুখত হাঁহি নোহোৱা হৈছে। তথাপিও দুখতে সুখ বিচাৰি ল'ব লাগিব, মই তাৰে আশা কৰিছোঁ, তাৰে কামনা কৰিছোঁ। আৰু যাতে আমাৰ আপাৰ আচামৰ বুঢ়া মেথা, তাৰপিছত দাদা ভণ্টি ভাই সকলোকে এটা কথাই কওঁ, এইটো ভালদৰে থাকক, অকণমান নিৰাপদ ঠাইলৈ আহক। যদি মানে তাতে বহুত পানী এতিয়াও আছে, তেতিয়াহ'লে অলপ মানে নামনিলৈ আহক। আহি আমি স্থান দিম নহয়, চবেই দিব। আহিলে তেনেকুৱাকৈ এটা সংগঠন একচুৱেলি খুলিব লাগে, খুলি যিবিলাক মানে হেৰি আছে আমাৰ নামনি অঞ্চলত, যিটো মানে হেৰি আছে পানীটো শেষ নোহোৱালৈকে স্থান দিব পৰাকৈ আমাৰ যিটোবিলাক মানে অনুষ্ঠান আছে, সেইবিলাক অনুষ্ঠানত স্থানটো খালী কৰি দিলে বা তেনেকুৱাকৈ এটা সুবিধা দিলে বহুত ভাল লাগিল হয় আৰু মানে। সেইটো যাতে হয় তাৰে কামনা কৰিছোঁ, কাৰণ কিবা এটা নহয় কিবা এটা সুবিধা কৰিব লাগিব, নহ'লে পানীটোতো আহিয়ে আছে, পানীটো নকমেই আৰু চাৰিওফালে অৱস্থা বহুত বেয়া হৈছে। সেইটো কাৰণে মানে অলপ ভাবিব লাগিব কথাটো। গাইজ, মই ভাবিছিলোঁ ইউটিউব চেনেলটোত ভিডিঅ'বিলাক ৰেগুলাৰ দিম বুলি, কিন্তু অৱস্থা এনেকুৱা হৈছে ভিডিঅ' বনাবই ভাল নালাগা হ'ল মানে। সেইকাৰণে ভিডিঅ'বিলাক নবনাওঁ আজিকালি, কি কৰিম আৰু তেনেকুৱা কথা। গাইজ, সেইটোৱে আৰু, বাকীনো কি ক'ম। মন চন বহুত বেয়া, সকলোৰে মন বেয়া, সেইকাৰণে আৰু একো ক'বলৈ মন নাযায়। সেইটোৱে আৰু তেনেকৈ আজিলৈ এইখিনিয়ে এইখিনিয়ে ক'ব মন গ'ল। মোৰ বহুত দিনৰ পৰা ক'ব মন গৈ আছিল, মানে মই ভাবি আছিলোঁ আপোনালোকৰ আগত এইখিনি কথা ক'ম বুলি। সেয়াই আৰু, যিখিনি পাৰে সেইখিনি কথা মানে আমি যিখিনি পাৰোঁ সেইখিনি কৰিব পাৰিম। গতিকে আমি আমাৰ যিটো অনুষ্ঠানবিলাক আৰম্ভ হয় মানে খোলে, মানে সেনেকুৱা দিশত মানে পৰি থকা মানুহখিনিৰ কাৰণে যদি এটা কিবা অনুষ্ঠান এটা কৰি থকা মেলা ব্যৱস্থাটো কৰি দিয়ে আমাৰ নামনি অসমত, তেতিয়াহ'লে ভাল হ'লে আৰু। বহুত মানুহ, কিমাননো মানুহ আছে, সেইখিনি মানুহ আমাৰ সেনেকৈ চলিব লাগিব। আমাৰ নামনি অসমত বানপানী হ'লে উজনি অসমলৈ যাব লাগিব, আৰু উজনি অসমত বানপানী হ'লে নামনি অসমলৈ আহিব লাগিব, তেনেকৈ চলিব লাগিব। গতিকে সেইখিনি কথা ভবাৰ প্ৰয়োজন। গতিকে মই আশা কৰোঁ আপোনালোকে ভাবক, চবে ওলাই আহক, সংগঠনবিলাক ওলাই আহক। সেইটোৱে আৰু, সেইখিনিয়ে আশা কৰি আজি সামৰিছোঁ। ৰাম ৰাম।